ভিডিঅ'তে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভালেই, মোৰো ভালেই। আজি ওলাই আহিছোঁ আবেলি সময়ত অলপ ফুৰিবলৈ। ক'তনো আহিছোঁ দেখুৱাওঁতে আপোনালোক। এয়া গেট অফ ইণ্ডিয়া আহিছোঁ আজি গেট অফ ইণ্ডিয়া অলপ ফুৰিবলৈ। আৰু সেয়া হৈছে তাজ হোটেল, দেখিছে নহয়, এয়া তাজ। আৰু তাৰ ওচৰতে আছে হোটেল অব্ৰয়। আবেলি সময়ত ওলাই আহিবলৈ বহুত ভাল, ইমান ভিৰ দেখিছে নহয়। এইবিলাক দেখিছেনে, ফুৰি আহিছে এতিয়া সাগৰ। এয়া 20 মিনিট সময় ফুৰাই বুলি কৈছে। আজি নুঠো আৰু অলপ দেৰি হ'ল ওলাই অহা। এই ব'টতে উঠি আপোনালোকে ইটো পাৰত যাব পাৰে, এলিফেণ্টা। এই দেখিছে নহয়, ইটো পাৰত আছে, এই ইটো পাৰত এলিফেণ্টা আছে। ইয়াৰ পৰা প্ৰায় 45 মিনিট লাগে যাবলৈ এলিফেণ্টালৈ। ये रहा देखते रे। পলালে না। আন্ধাৰ হৈ আহিল এতিয়া। ৰুহি ৰুহি এয়া ৰুহিয়ে নাছিলে দেই, ৰুহিয়ে নাছিলে ক'ত চব নাচা। এয়া নাচিছে আমাৰ ৰুহিয়ে। ৰুহি ৰুহি হাই। গধূলি হৈ গ'ল এতিয়া। হ'ল ছোৱালী অলপ খেলিল, এতিয়া যাওঁগৈ, 8টা বাজিব হ'ল। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই বাই।